আমাৰ 6 শিডিউলৰ যি আইন আছে অসমৰ যি ল্যান্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 আছে সব আইনগতভাৱে এই কথাবিলাক চালি জাৰি চাই এই 47,000 পৰিয়ালক আমি 1 বিঘা 1 কোঠা 2 কোঠা যিমান মাটি আছে এই মাটিবিলাক এটলিষ্ট তেখেতসকলে বস্তি কৰি ল'ব পাৰে এই কামখিনি আমি কৰিবলৈ গৈ আছো গতিকে স্বাধীনতাৰ ৭৮ বছৰ পিছত আমাৰ যি সকল মানুহে আজিলৈকে 1 কোঠা মাটি 1 লোচা মাটি নিজৰ নামত পোৱা নাছিলে আমাৰ এই চৰকাৰৰ দিনত আমাৰ যি সকলে বনাফাইড সিটিজেন যি সকলে ইয়াৰ স্থায়ী বাসিন্দা আইনগতভাৱে যি সকলে মাটি পাবলৈ যোগ্য এই প্ৰত্যেকটা পৰিয়াল প্ৰত্যেকটা ব্যক্তিক আমি ভূমিৰ অধিকাৰ দিবলৈ গৈ আছো 47টা এৰিয়া নন কেডেষ্ট্ৰিয়াল আছিলে এটু কেডেষ্ট্ৰিয়াল নাছিলে এই 47টা এৰিয়া নন কেডেষ্ট্ৰিয়াল এৰিয়াখিনি অলৰেডি ড্ৰোন সাৰ্ভে কৰা হৈ গ'ল এই অঞ্চলবিলাকত যি সকলে বসবাস কৰি আছে এই সকলক আমি ভূমিৰ পাট্টা দিবলৈ গৈ আছো গতিকে শ্ৰদ্ধা ৰাইজ আজি পৰ্বতজোৰা অঞ্চল বড়োলেণ্ডৰ ভিতৰত সবচেয়ে সুন্দৰ এটা অঞ্চল এই অঞ্চলটো অকল সুন্দৰ নহয় ইটো পবিত্ৰ অঞ্চল কাৰণ ইয়াতে আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম জন্ম পাইছিলে ইয়াৰ পৰা সমাজ সংস্কাৰৰ কাম আৰম্ভ কৰিছিলে আৰু মই যেতিয়া এপছু প্ৰেছিডেণ্ট আছিলো যেতিয়া আমি বড়ো জনগোষ্ঠীৰ কথা পাতো আমাৰ 19 শতিকা এই আৰম্ভণিৰ সময়ত গুৰুদেৱে যিখিনি কাম কৰি থৈ গ'ল ইয়াৰ কাৰণে গুৰুদেৱৰ কাৰণে আমি বহুত বেছি কিবা কিবি কৰিব পৰা নাছিলো আমি দুখ পাইছিলো কিন্তু চৰকাৰ গঠন কৰাৰ পিছত গুৰুদেৱৰ জন্মদিন আমাৰ ক্যালেন্ডাৰত আহি গ'ল আমাৰ ৰেষ্ট্ৰিক্টেড হলিডে হৈ গ'ল গুৰুদেৱৰ জন্মদিন পালন কৰিবলৈ প্ৰত্যেক বছৰত আমি 10 লাখ টকা দিও গুৰুদেৱৰ নামত বিভিন্ন প্ৰগ্ৰাম আমি লোৱা আৰম্ভ কৰিছো আৰু এই বছৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত 40টা সমষ্টিত তিনিটাকৈ আমি যোগা সেন্টাৰ নিৰ্মাণ কৰিবলৈ গৈ আছো সমগ্ৰ বিটিআৰ অঞ্চলত তো শ্ৰদ্ধা ৰাইজ আজি আমি জাতি জনগোষ্ঠীৰ মাজত কোনোবা কয় আমাৰ চৰকাৰে উমুক জনগোষ্ঠীক বেয়া পায় উমুক জনগোষ্ঠীক ভাল পায় আপোনালোকে চাওক 2020 চনৰ আগত দুটা জনগোষ্ঠী বহি কথা পাতিব পৰা পৰিৱেশ নাছিলে 2020 চনৰ পিছত 26টা জনগোষ্ঠী বড়োলেণ্ডত একেলগে বহি ভৱিষ্যতৰ কাৰণে দিশ নিৰ্ধাৰণ কৰিব পৰা হৈছে আমি ভিজন ডকুমেণ্ট ইতিমধ্যে পাব্লিছ কৰিছো বড়োলেণ্ডত বসবাস কৰা বড়ো গাৰো ৰাভা আদিবাসী সান্তালী খৰনিয়াম মাইনৰিটি বঙালী যিমান জনগোষ্ঠী আছে 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট আমি ইতিমধ্যে পাব্লিছ কৰিছো এই জনগোষ্ঠীবিলাকৰ সাহিত্য সভাবিলাকক আমি সহায় কৰিছো এই জনগোষ্ঠীবিলাকৰ ভাষা সংস্কৃতি আগুৱাই নিয়াৰ কাৰণে আমি বিভিন্ন পন্থা হাতত লৈছো যি কাম অইন চৰকাৰে চিন্তা কৰিব পৰা নাই ইয়াত ইউপিপিএল চৰকাৰে প্ৰত্যেকটো জনগোষ্ঠীক জীয়াই মানে সহবাসস্থান ও এক্সিস্টেন্স একেলগে জীয়াই থাকিব পৰা এটা পৰিৱেশ কৰিবলৈ সক্ষম হৈছো বড়োফা উপেন্দ্ৰ ব্ৰহ্মই যি কথা কৈছিলে জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক এই কথাটো লৈ পেলাই বড়োলেণ্ডত বড়োৰ লগতে সকলো জনগোষ্ঠী একেলগে বসবাস কৰিব পৰা এটা পৰিৱেশ আজি সৃষ্টি কৰা হৈছে গতিকে পৰ্বতজোৰা অঞ্চল আজি বড়োলেণ্ডৰে অঞ্চল এই অঞ্চলক বাদ দি আমি বড়োলেণ্ড চৰকাৰখনে কথা বেলেগ কথা চিন্তা কৰিব নোৱাৰো গতিকে বড়োলেণ্ডত বাকি অঞ্চলত যি উন্নয়ন হ'ব এই অঞ্চলতো উন্নয়ন হ'ব লাগিব আজি এই অঞ্চলৰ ৰাস্তা ঘাট নিৰ্মাণ কৰা স্কুলবিলাক মেৰামতি কৰা বিভিন্ন কাম কাজবিলাক ইতিমধ্যে আৰম্ভ হৈছে আৰু আপোনালোকক মই ক'বলৈ পাই সুখী হৈছো যে ফৰেষ্ট অঞ্চলত বসবাস কৰা প্ৰায় 800 পৰিয়াল এই 800 পৰিয়ালে অতি শীঘ্ৰে জুলাই মাহৰ ভিতৰতে লেণ্ড এন্টাইটেলমেন্ট মাটিৰ অধিকাৰ পাবলৈ গৈ আছে গতিকে পৰ্বতজোৰাত জুলাই মাহৰ ভিতৰত প্ৰায় 90% মাটিৰ সমস্যা সমাধান হৈ যাব মই এইটো আজি চৰকাৰ হৈ আপোনালোকক ক্লিয়াৰলি কৈছো এই কাম হাগ্ৰামা মহিলাৰীয়ে কৰিব নোৱাৰে এই কাম হাগ্ৰামা মহিলাৰীৰ কোনবা ইয়াত থকা ৰিপ্ৰেজেন্টেটিভে কৰিব নোৱাৰে ই গালি গালাজ কৰিব পাৰে মানুহ বেয়া বেয়া ক'ব পাৰে
ভাল কাম হ'ব লাগে এইটো বিৰোধিতা কৰিব পাৰে কিন্তু ৰাইজৰ যে সমস্যা আছে এইটো সমাধান কৰিব নোৱাৰে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ ভিতৰত এটা উন্নত ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে এই কাৰণে অসমৰ চুকে কোণে আসাম মালা ৰাস্তা নিৰ্মাণ কৰিছে কোকৰাঝাৰৰ পৰা ৰূপসীলৈকে আসাম মালা ৰাস্তা নিৰ্মাণ হৈ আছে মোক যোৱা বছৰ কৈছিলে যোৱা বছৰ নহয় কেইদিনমান আগতে মই ইয়াতে স্পেচ লেব ওপেনিং কৰিবলৈ আহোঁতে আমাৰ জনিল কুমাৰ দাই মোক কৈছিলে যে ইয়াত টিপকাইৰ পৰা কোকৰাঝাৰলৈ যোৱা এটা ৰাস্তা নিৰ্মাণ কৰিব লাগে সাপোৰ্ট গ্ৰামৰ হৈ পেলাই যিটো ৰাস্তা নোহোৱাৰ কাৰণে বহুত দূৰলৈ ঘূৰি যাব লাগে বুলি কৈছে মই আজিয়ে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাম যে এই ৰাস্তাটো অতি গুৰুত্বপূৰ্ণ আৰু এই ৰাস্তাটো নিৰ্মাণ কৰিব লাগে মোৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰ্বতজোৰা ৰাইজক যেনেকৈ মৰম কৰে ভাল পায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় এই ৰাস্তাটো নিৰ্মাণ কৰিব আৰু মই আপোনালোকক কথা দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পতাৰ পিছত মই তেখেতক অনুৰোধ কৰিম তেখেতে আহি এই ৰাস্তা উদ্ঘাটন কৰিব আপোনালোকক মই এই কথাটো আপোনালোক স্পষ্ট কৰিছোঁ আজি পৰ্বতজোৰা অঞ্চল বহুতে ভাবি আছে যে এই অঞ্চলক চোৱা নাই অতি শীঘ্ৰে আমাৰ মাটিৰ অলপ সমস্যা আছিলে ইয়াত আয়ুষ্মান হস্পিটাল এখন নিৰ্মাণৰ কাৰণে আধাৰশিলা আমি স্থাপন কৰিবলৈ গৈ আছোঁ এই জুন মাহৰ ভিতৰত পৰ্বতজোৰাত এটা আয়ুষ হস্পিটাল আয়ুৰ্বেদিক হস্পিটাল এখন হ'বলৈ গৈ আছে সুজিত নাৰ্জাৰী অডিটৰিয়াম 700-800 মানুহ বহিব পৰা টিপকাই আৰু আমাৰ বাছবাৰী বেলেগ সমষ্টিত এটাই দিয়া হৈছে এই সমষ্টিত দুটা অডিটৰিয়াম ইতিমধ্যে চেংচন কৰা হৈছে মই জুন মাহতে ইয়াৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিম পলিটেকনিকৰ আধাৰশিলা জুন মাহতে স্থাপন হ'ব আমাৰ মাটিৰ অলপ সমস্যা হৈছিলে যে ইয়াত আমাৰ ৰেল কোচ ফেক্টৰী হ'বলৈ গৈ আছে পলিটেকনিকো সেই জায়গাতে হ'বলৈ গৈ আছে গতিকে অহা 10 দিনৰ ভিতৰত মই পৰ্বতজোৰাৰ কিছুমান আমাৰ সিনিয়ৰ সিটিজেনসকল ইয়াৰ আমাৰ দল সংগঠনক মাতি কথা পাতিম যে পলিটেকনিক আৰু ৰেল কোচ ফেক্টৰী এটা জায়গাতে কৰিব বিচাৰে না বেলেগ বেলেগ জায়গাত কৰিব বিচাৰে দুইটাও চেংচন হৈ আছে অতি শীঘ্ৰে মাতি পেলাই এই কথাটো আলোচনা কৰিম ইয়াৰ পিছত আপোনালোকে এই পৰ্বতজোৰাৰ কাৰণে আমি এবাৰ হালদি খেতি আৰু আদা খেতিটো বেছিকৈ ওখ জাগাৰ কাৰণে আমি ঠিক কৰিছোঁ এই বছৰ আমাৰ টাৰ্গেট প্ৰায় 12 লাখ কিলো আমি হালদি খেতি কৰিবলৈ গৈ আছোঁ বিটিআৰৰ খেতিয়কসকলৰ দ্বাৰা অহা বছৰ আমি 27 লাখ কিলো হালদি উৎপাদন কৰিবলৈ গৈ আছোঁ এই কাৰণে পৰ্বতজোৰা অঞ্চলৰ খেতিয়কসকলৰ লগত আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কথা পাতিব এই বছৰ আমি প্ৰায় 5000 ইয়াৰ খেতিয়কসকলক বিভিন্ন প্ৰকাৰে বেনিফিট দিবলৈ গৈ আছোঁ পৰ্বতজোৰা অঞ্চলৰ খেতিয়কসকলক কোনবা তামোলৰ পুলি পাব কোনবা লেমন যিটো টেঙা এইটো পুলি পাব কোনবা ধান পাব কোনবা মালটা পাব কোনবা জেকফ্ৰুইট যিটো কয় আমাৰ কঁঠালৰ খেতি কৰাৰ কাৰণে ব্যৱস্থা পাব কোনবা মৰিংগা যিটো কয় নেকি আমাৰ সজনা খেতিৰ কাৰণে বিভিন্ন খেতিৰ কাৰণে 5000 খেতিয়কক আমি সিলেকশন কৰিবলৈ গৈ আছোঁ পৰ্বতজোৰা অঞ্চলৰ কাৰণে বিটিআৰ চৰকাৰে এই খেতিৰ কাৰণে বহুত ভাল আৰু এই বছৰ আমি এটা প্ৰপ'জেল আনিছোঁ যে পৰ্বতজোৰাত টাৰ্মাৰিক আৰু জিঞ্জাৰ আদা আৰু হালদিৰ প্ৰচেছিং চেণ্টাৰ আৰু বেম্বো প্ৰচেছিং চেণ্টাৰ 2 বছৰ আগত মই ঘোষণা কৰিছিলোঁ এই বেম্বো প্ৰচেছিং চেণ্টাৰটোকো এই বছৰ আমি জুন জুলাইত আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছোঁ গতিকে পৰ্বতজোৰা অঞ্চল যেনেকৈ নেচাৰেলি বিউটি প্ৰাকৃতিকভাৱে যেনেকৈ সৌন্দৰ্য এই সৌন্দৰ্যটো ৰাখি আমি কামখিনি কৰিব লাগিব আপোনালোকে আমি সবে খুব ভাগ্য অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভান্টেজ আসাম যি 2.0 ইতিমধ্যে হৈ গ'ল তাত লাখ লাখ কোটি টকা বিনিয়োগকাৰীবিলাকে অসমত আহিছে অসমত আজি বিভিন্ন অঞ্চলত বহুত কোটি কোটি টকাৰ ইণ্ডাষ্ট্ৰীৰ কিছুমান প্ৰচেছ চলি আছে এই ইণ্ডাষ্ট্ৰীবিলাকত হাজাৰ হাজাৰ মানুহে খেতি কৰি কি কয় চাকৰি কৰি খাবলৈ পাব আজিৰ সময়ত পৰ্বতজোৰাত যি এটা পাৱাৰ প্লান্টৰ প্ৰপ'জ কৰা হৈছে ইটো লৈ পেলাই কিছুমান বিপিএফৰ মানুহবিলাকে ধৰ্ণা দিব লাগে ৰেলী কৰিব লাগে আন্দোলন কৰিব লাগে তেনেকা কথা কৈ আছে কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈছে আপোনালোকে শুনিছে এই প্ৰজেক্টটো যেতিয়া ইয়াত আৰম্ভ হ'ব প্ৰজেক্টটো অপাৰেশ্যন হোৱাৰ আগতে 18000 পৰা 20000 মানুহ ইয়াতে কাম কৰিব পাৰিব পৰ্বতজোৰাৰ সকলো নাগৰিকে ইয়াতে কাম কৰি খাবলৈ পাব আৰু প্ৰজেক্টটো যেতিয়া আৰম্ভ হ'ব ফুল প্লেজেড আৰম্ভ হ'ব পাৰ্মানেন্টলি 8000 পৰা 10000 মানুহ ইয়াত চাকৰি পাব
আজি আমাৰ ল'ৰাবিলাকে গোৱাত যাই পেলাই সিকিউৰিটি গাৰ্ড হৈ আছে আমাৰ ছোৱালীবিলাকে বা মাছ ইণ্ডাষ্ট্ৰীত যাই কাম কৰি আছে কোনোবা গুজৰাটত কোনোবা বাহিৰত যাই পেলাই এই মানুহবিলাকে ঘৰ এৰি দূৰত যাব লগা হৈছে তো এই মানুহবিলাকে নিজৰ ঘৰত থাকি এটা ইজ্জত এটা ডিগনিটি আত্মা সন্মান লৈ কাম কৰি খাব পাৰিব লাগিব এই অঞ্চলটো পিছপৰা অঞ্চল বুলি এৰি থলে নহ'ব এই কাৰণে মই নিজে আমাৰ লিডাৰসকলৰ লগত আলোচনা কৰি ৰেল কোচ ফেক্টৰী বনাবলৈ চিৰাং বাক্সা ওদালগুৰি জায়গা আছিলে কিন্তু পৰ্বতজোৰাত হ'ব লাগে বুলি মই নিজে প্ৰস্তাৱ দিছিলোঁ যে পৰ্বতজোৰা অঞ্চল উন্নয়ন হ'ব লাগে আজি 300 কোটি টকা চেংচন হৈছে ৰেল কোচ ফেক্টৰীৰ কাৰণে 300 কোটি টকা চেংচন হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া লেন মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিম যে এই জুন জুলাই আগষ্টৰ ভিতৰতে আহি কোনোবা এটা দিনত ৰেল কোচ ফেক্টৰীৰ আধাৰশিলা ইয়াতে স্থাপন কৰা হ'ব আৰু সেই সময়ত অহা 2-3-4 বছৰৰ ভিতৰত পৰ্বতজোৰাৰ পৰিৱেশ সম্পূৰ্ণভাৱে সলনি হ'ব মোৰ দুখ লাগিছে যোৱা কেইদিনমান আগতে আমাৰ জ্যেষ্ঠ সকলৰ শ্ৰদ্ধাৰ বহুতবাৰ মন্ত্ৰী হৈ গ'ল বাইদেউ এজনী আহি পেলাই কৈছে বেলেন ব্লক এৰিয়াত মাটি কোনো পাত্তা নালাগে মাটিৰ কোনো কাগজ নালাগে এনেই বসবাস কৰিব পাৰে বুলি তেখেতে আহি কৈছে এই কথাবিলাক মিছা কথা দেশত আইন আছে দেশত সিস্টেম আছে মই ট্ৰাইবেল মানুহ মই তামুলপুৰৰ মানুহ মোৰ দেউতা তামুলপুৰত থাকে তামুলপুৰ বেলেন ব্লক আমাৰ অঞ্চলৰ কাৰো মাটিৰ পাত্তা আজি যেনেকৈ জনিল দাই কৈছে আমাৰ তাতে মানুহবিলাকৰ মাটিৰ পাত্তা হোৱা নাছিলে মই যেতিয়া নিৰ্বাচন খেলিবলৈ যাওঁ ইয়াৰ আগত সব দেউতাৰ নামত মাটি আছে খেতিও কৰোঁ আমি জিও কৰোঁ ময়ো কৰি আছোঁ যিহেতু দেউতা জীয়াই আছিলে মই এইবিলাক চোৱা নাছিলোঁ যেতিয়া দেউতা ঢুকালে দেউতা ঢুকোৱাৰ পিছত প্ৰায় 10 বছৰ 15 বছৰ মই মানে খাজানাটো বেলেগে আমাৰ ঘৰৰ মানুহে দি থাকে মই মাটি বাৰীৰ ওপৰত বেছি চোৱা নাছিলোঁ কিন্তু যেতিয়া মোক ইলেকশ্যন খেলিবলৈ দিলে মই ইলেকশ্যন খেলিবলৈ গ'লোঁ তেতিয়া মোক চাৰ্টিফিকেট লগাই মই দিব লাগে তেতিয়া মই চালোঁ যে দেউতাৰ মাটি মাত্ৰ 2.5 বিঘাহে মেদি হৈ আছে খেতিৰ মাটি কিবা মাটি সব তজিয়ে হৈ আছে আজিলৈকে তেনেকা অৱস্থা এই কাৰণে আজি আমি সিস্টেমটো চেঞ্জ কৰিছোঁ আজি মাটি নহ'লে মানুহে ক'ত বসবাস কৰিব ঈশ্বৰে যেতিয়া আমাক জন্ম দিছে 3টা বস্তু আমাক দি পঠাইছে ইটো হ'ল হাৱা উশাহ ল'বৰ কাৰণে আমাক হাৱা লাগিব ইটো দি পঠাইছে ঈশ্বৰে এই কাৰণে জন্ম দিছে আৰু এটা হ'ল মাটি য'ত আমি থিয় দিব লাগিব আৰু এটা হ'ল পানী যিটো খাব নাপালে আমি জীয়াই থাকিব নোৱাৰোঁ য'ত হাৱা মাটি পানী আছে তাত জীৱক জন্ম দিছে আজি আকাশত জীৱ জন্ম দিয়া নাই চন্দ্ৰত মানুহ জন্ম দিয়া নাই কিয় তাত হাৱা নাই পানী নাই মাটি নাই যি মাটি আছে তাত ঘৰ বনাব নোৱাৰে আজি পৃথিৱীত জন্ম দিছে কিহৰ কাৰণে ইয়াত হাৱা মাটি পানী আছে এই কাৰণে জন্ম দিছে আজি UPPLত আমি যিসকল আহিছোঁ সবে সংগ্ৰামী মানুহ বহুতে BPFৰ বিলাক কয় আমাক দালালি কৰিছে বেপাৰী কৰিছে কিবা কৰিছে আপোনালোকক এটাই কথা কম আমি যেতিয়া চৰকাৰত নাছিলোঁ মই যেতিয়া পাৰ্পিত নাছিলোঁ এই সময়ৰ বড়োলেণ্ডৰ অৱস্থা আৰু আজিৰ বড়োলেণ্ডৰ অৱস্থা আমি 2020 চনত ইলেকশ্যন খেলা সময়ত টিম লৈ ঘূৰিব লগা হৈছিলে মেল মিটিং কৰিব দিয়া নাছিলে পুলিচ লৈ ঘূৰিব লগা হৈছিলে পুলিচ নহ'লে মিটিং কৰিব পৰা নাছিলে তাৰ পুলিচ থকাৰ পিছতো ইলেকশ্যনৰ আগৰ দিনা মই যেতিয়া লাষ্ট কেম্পিং চাবলৈ আহোঁ বাউখুংৰি সমষ্টিত মই ৰিটাৰ্ণ যোৱা সময়ত মোৰ কনভয়ৰ ওপৰত মোৰ গাড়ীৰ ওপৰত খিল মাৰি পেলাই আমাক মাৰি পেলাব বিচাৰিছিলে সেই সময়ত মানে ৰাজনীতি আজি আমাৰ ৰাজনীতি আহিল কাকো খিল মাৰা হোৱা নাই 4 বছৰত 100% শান্তি হ'ল 10-12টা বজাৰ 1টা বজাতো মটৰচাইকেল লৈ ঘূৰিব পৰা হ'ল ব্যৱসায়ীবিলাক আহি ইয়াতে ব্যৱসায় কৰিব পৰা হ'ল আৰু যিসকলে এই সময়ত ৰাজনীতিৰ নেতা আছিল মুৰব্বী আছিলে যিয়ে নেকি আমাৰ এনেকা পৰিৱেশ কৰিছিলে এই নেতাসকলে আজি মটৰচাইকেল লৈ ঘূৰিব পাৰে অকলে অকলে সেই দিনত কিন্তু পাৰা নাছিলে আৰু এইটোৱে পৰিৱৰ্তন ইয়াত আমাৰ গাৰো ল'ৰা আছে কি নাম আছিলে GSP কেণ্ডিডেট সুহান চাংমা আছে আমাৰ দলত আহিল তেখেতে GSPৰ হৈ কেণ্ডিডেট হৈ পেলাই বড়ো অনাবড়ো কৰি ইলেকশ্যন খেলিছিলে এই সময়ত এই সুহান চাংমাক বুজি পোৱা নাছিলে তেখেতক কোনোবা আজি ট্ৰাইবেল মানুহ হয় এইটো সুহান চাংমাক হাত চাপৰি দিয়ক মানে তেখেতে এই বড়োলেণ্ডত দুভাগ কৰি দিয়া হৈছিলে বড়ো অনাবড়ো ৰাজনীতি কৰিবলৈ আহিছিলে কেইজনমান মানুহে
বিচাৰিছিলে কিছুমানে দাদাগিৰি কৰি বন্দুক বাৰুদ লৈ ভয় খুৱাই মদ ভাং খুৱাই পেলাই ৰাজনীতি কৰিবলৈ আহিছিলে আজি বড়োলেণ্ডত না দাদাগিৰি না বন্দুক না জাতি ভেদাভেদ না বড়ো অনাবড়ো না কিবা হিংসা 100% শান্তি সম্প্ৰীতি সমন্বয় আজি একতা আজি বড়োলেণ্ডত আহিছে আৰু মই আপোনালোকক অনুৰোধ কৰোঁ যে কোনোবা ব্যক্তিয়ে ৰাজনৈতিকভাৱে কি সিদ্ধান্ত লয় তেখেতৰ ওপৰত কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব বড়োলেণ্ডত যদি আৰু 20-25 বছৰ শান্তি ৰাখিব নোৱাৰে বড়োলেণ্ডত উন্নতি নহ'ব বড়োলেণ্ডত যদি আৰু 20-25 বছৰ 50 বছৰ আমি সমন্বয় মিলা প্ৰীতিটো ৰাখিব নোৱাৰে আমি পৰিৱৰ্তনটো চিন্তা কৰিব নোৱাৰিব আমাৰ চকুৰ আগতে মণিপুৰত দেখিছোঁ যেতিয়া 15 বছৰমান 10 বছৰমান শান্তি আছিলে তেখেতসকলৰ মেৰী কম জন্ম হৈছে বক্সাৰ মেৰী কম বহুত ভাল খেলুৱৈ ভাল কালচাৰ ইয়াতে পাইছে কিন্তু আকৌ মণিপুৰ অশান্তি হৈ গ'ল আজিও বড়োলেণ্ডত কিছুমান মানুহ আছে অশান্তি কৰি ভাল পায় আৰু ৰাজনৈতিক নেতাসকলৰ যিটো নিয়ত বুলি কয় যিটো তেখেতসকলৰ যিটো চিন্তাধাৰা এই চিন্তাধাৰাটো যদি ঠিক নহয় তেনেহ'লে বড়োলেণ্ডটো আগুৱাই নিব নোৱাৰিব সেইকাৰণে যি ইলেকশ্যন আহিছে তাত আপোনালোকে চিন্তা চৰ্চা কৰিব কিছুমান মানুহ 12 ঘণ্টাত 24 ঘণ্টাত নেগেটিভ কথা কয় আজি পৰ্বতজোৰা অঞ্চলত আমাৰ উল্টা কথা ক'বলৈ আমি ইয়াত আহি কি উল্টা কাম কৰিছোঁ কাৰ এগেইনষ্টত কাম কৰিছোঁ কাৰ এগেইনষ্টত কথা কৈছোঁ আজি 24 ঘণ্টা তেখেতসকলে ৰাজনীতি নামক আমাক গালি গালাজ কৰে আমাৰ বিভিন্ন কথা কয় তেখেতে গালি গালাজ কৰিলে মোৰ কি ক্ষতি হ'ব মোৰতো একো ক্ষতি নহয় কিন্তু পৰ্বতজোৰা অঞ্চলৰ ৰাইজৰ ইয়াতে মাইনৰিটি হওক ইয়াত যি জনগোষ্ঠী নহওক মাটি বাৰী বিভিন্ন অধিকাৰ পাবৰ কাৰণে আজি ইয়াত আমাৰ MCLA নাই তথাপিতো আজি ইয়াতে আহি 100% আমি কাম কৰিছোঁ যদি আমাৰ MCLA থাকিলেহেঁতেন আজি আপোনালোকে 2024ত নহয় 2022তে আপোনালোকে মাটিৰ অধিকাৰ পালেহেঁতেন কাৰণ ইয়াতে কাম কৰা মানুহ নাই কাৰণে আজি এই ডিলেটো হৈ গ'ল মইতো এক মাহ আগতহে গম পাইছোঁ যে ইয়াৰ কাগজ পাতিবিলাক পেপাৰবিলাক ঠিক হোৱা নাই লগে লগে EMক মাতি চাৰ্কল অফিচাৰক মাতি DFক মাতি SDLHC চেয়াৰমেনক মাতি আমি একেলগে মিটিং কৰিছোঁ আৰু কৈছোঁ এক মাহৰ ভিতৰত লেণ্ড পাট্টা দিব লাগে আজি এক মাহ নহ'ল ইয়াৰ ভিতৰতে আপোনালোকে লেণ্ড পাট্টা পাই গ'ল গতিকে বাকী 1500 মানুহ অহা জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত চবে লেণ্ড পাব মাটি পাই যাব মই দীঘলীয়া কথা নকওঁ মই সকলোকে ধন্যবাদ দিলোঁ আৰু যি নেগেটিভ চিন্তা এই নেগেটিভ চিন্তাবিলাক ঋণাত্মক চিন্তাবিলাক বাদ দি এটা পজিটিভ চিন্তা লৈ আগবাঢ়ি যাব লাগিব আমি আমাৰ কথা মাত্ৰ চিন্তা কৰিলে নহ'ব আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰিব লাগিব আজি কোকৰাঝাৰৰ পৰা আহি ইয়াত বাৰে কৈ আছে ইণ্ডাষ্ট্ৰী হ'ব নালাগে কোকৰাঝাৰৰ পৰা আহি পেলাই বাহিৰৰ পৰা আহি পেলাই কৈ আছে কিন্তু তাতে চালাকাটি ইণ্ডাষ্ট্ৰী আছে তাত হাজাৰ কিমান মানুহে কাম কৰি খাবলৈ পাইছে ওচৰে পাজৰে IOCL BRPLত আছে কিমান মানুহে কাম কৰি খাবলৈ পাইছে আৰু পৰ্বতজোৰাৰ মানুহবিলাকে চাকৰি পাব সুবিধা পাব বিভিন্ন ডেভেলপমেণ্ট হ'ব এইটো লৈ পেলাই তেখেতসকলে ৰাজনীতি কৰিবলৈ আহিছে শ্ৰদ্ধা ৰাইজ মই যেতিয়া ৰাজনীতি আহিছিলোঁ বা অহা নাছিলোঁ তেতিয়াও কৈছোঁ যেতিয়ালৈকে কাম কৰিব পাৰিম ভাল কাম কৰিম যেতিয়া কাম কৰিব নোৱাৰোঁ কাম নকৰাকৈ বহি থাকিম কিন্তু ৰাইজৰ ক্ষতি হোৱা এটাও কাম নকৰোঁ এইটো হ'ল মোৰ প্ৰমিছ ৰাইজৰ ক্ষতি হোৱা এটাও কাম নকৰোঁ আজিলৈকে কৰা নাই আৰু ভৱিষ্যতো নকৰোঁ যিদিনা কাম কৰিব নোৱাৰোঁ সেইদিনা সামাজিক জীৱন বাদ দি মনে মনে বহি থাকিম কিন্তু যিদিনালৈকে কৰিম ইয়াৰ শিক্ষা দীক্ষা সামাজিক উন্নয়নৰ কাম কৰিম আজি কিমান হাজাৰ খেতিয়কে লাভ হৈছে বহুত হাজাৰ খেতিয়ক ট্ৰেইনিং দিয়া হৈ গ'ল 1700 স্কুল ঠিক কৰা হৈ গ'ল সুপাৰ 50 মেডিকেলৰ কাৰণে ইঞ্জিনিয়াৰিঙৰ কাৰণে IS UPSC IPSCৰ কাৰণে ফ্ৰী বছৰি 200 জন ল'ৰা ছোৱালীক চৰকাৰে আজি পঢ়াই আছে আজি ল'ৰা ছোৱালীবিলাকক স্পেচ লেব বনাইছোঁ আমি আকাশক চাব পৰা পৰ্বতজোৰাৰ এটা স্কুলত আজি স্পেচ লেব নিৰ্মাণ কৰা হৈছে অডিটৰিয়াম নিৰ্মাণ কৰা হৈছে আৰু ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে 5 কোটি টকাৰ ষ্টেডিয়াম পৰ্বতজোৰাটো ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব প্ৰত্যেকটো কাম কাজ গৰা খহনীয়াৰ পৰা লৈ পেলাই নদীৰ
বানপানীৰ পৰা লৈ পেলাই ফৰেষ্ট প্ৰটেকশ্যনৰ পৰা লৈ পেলাই প্ৰত্যেকটো কাম আমি চাই চিন্তি কৰি আছোঁ গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আজি পৰ্বত জোৰাৰ কাৰণে এটা শুভ দিন আৰু এনেকা শুভ দিন বহুত শুভ দিন আহি আছে আপোনালোকৰ খালি ৰাইজে একত্ৰিত হৈ আমি এটা সঠিক সিদ্ধান্তত আগবাঢ়ি যাব লাগিব UPPL প্ৰথম 5 বছৰ চৰকাৰ চলাইছে আৰু 5 বছৰত বহুত কাম অলৰেডি আমি কমপ্লিট কৰিলোঁ এই সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 3000 কোটি টকা ধাৰ কৰি থৈ গৈছিলে আজি আমাৰ চৰকাৰে আঠানা পইচাও ধাৰ কৰা নাই ৰাইজক ভালকে আমি চলাই আছোঁ সকলোকে ধন্যবাদ জনালোঁ কিন্তু এটা কথা কম আমাৰ মাষ্টৰৰ চাকৰি হৈ আছে প্ৰায় 1400 হাই স্কুল আৰু কলেজৰ কাৰণে মাষ্টৰ অহা জুলাই মাহৰ ভিতৰত এপইণ্টমেণ্ট পাব MELPৰ কাৰণেও প্ৰায় 700 মাষ্টৰ এপইণ্টমেণ্ট পাব এই এপইণ্টমেণ্টবিলাক হোৱাৰ লগে লগে স্কুলৰ খালী ঠাইবিলাক পূৰণ হৈ যাব অলপ আগতে মোক কৈছে এখন ইয়াতে জুনিয়ৰ কলেজ আছে তাত শিক্ষকৰ সংখ্যা কমি গ'ল মই তেখেতসকলক কথা দিছোঁ এই এপইণ্টমেণ্ট হোৱাৰ লগে লগে এই স্কুলখনত জুনিয়ৰ কলেজখনত যিমান শিক্ষক লাগে এই শিক্ষকখিনি পঠাই দিয়া হ'ব ইয়াত আপোনালোকৰ মহামায়া কলেজ আছে আৰু যিখিনি কলেজ আছে এই কলেজবিলাকতো আমি অনুদান দি আছোঁ আৰু য'ত প্ৰভিন্সিয়েলাইজ হোৱা নাই এই কলেজবিলাক প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে প্ৰচেছ কৰা হৈছে সকলোকে ধন্যবাদ দি পুনৰ এবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ পৰ্বতজোৰা অঞ্চল যাতে চবে শান্তি সম্প্ৰীতি সমন্বয় একেলগে থাকিব পাৰে আৰু উন্নয়নৰ পথেৰে আগবাঢ়ি যাব পাৰে বহুত বহুত ধন্যবাদ